অ্যাকশন। আমি চিনাকি বহুত দিনৰ, কিন্তু আমাৰ নিমিলে কেতিয়াও। মই বহুতবাৰ তাইক কৈছিলোঁ, তাইও মোক কয়, কিন্তু আমাৰ নিমিলেগে ফাইনেলি। তো আজি আচলতে আমি কাজিয়া বহুত কৰোঁ। আচলতে ফাৰ্ষ্ট টাইম মই ভিগুৰ লগত, কিন্তু ভিগুৰ লগত গানত নহয়, ফাৰ্ষ্ট টাইম এজ এ ডাইৰেক্টৰ তাৰ লগত কাম কৰিছোঁ। ডাইৰেক্টৰ বাবু। ডাইৰেক্টৰ, মই এজ এ আৰ্টিষ্ট, আৰু গানৰ শ্বুটিং নহয়, বাকীখিনি ভিগুৱে ক'ব। আচলতে মোৰ ইউটিউব চেনেল উইকে এণ্টাৰটেইনমেণ্ট, আৰু সেই উইকে এণ্টাৰটেইনমেণ্টত এটা নতুন ছবি আপোনালোকলৈ আগবঢ়াই দিম অহা 4 বা 5 ছেপ্টেম্বৰ তাৰিখে। আৰু বহুত দিনৰ পৰাই কণ্টিনিউ চলি থাকিব। মই মাহেকত 2টাকৈ শ্বৰ্ট ষ্টৰি আপলোড কৰিম। আৰু দৌলাৰ লগত কাম কৰা বহুত দিনৰ পৰাই ইচ্ছা আৰু হেঁপাহ আছিলে। আমি চিনাকি বহুত দিনৰ, কিন্তু আমাৰ নিমিলে কেতিয়াও। মই বহুতবাৰ তাইক কৈছিলোঁ, তাইও মোক কয়, কিন্তু আমাৰ নিমিলেগে ফাইনেলি। তো আজি আচলতে আমি কাজিয়া বহুত কৰোঁ। আমাৰ ফ্ৰেণ্ডশ্বিপ বহুত পুৰণা। আমি তাৰমানে একেলগতে মোৰ ৰুণজুনৰ বহুত আগত তাৰ লগত চিনাকি। সিও তেতিয়া জাষ্ট ৰিকু কাশ্যপ হোৱা নাই, মই দোলাপল হোৱা নাই, তেনেকুৱা এটা চিটুৱেশ্যনৰ পৰা আমাৰ ফ্ৰেণ্ডশ্বিপ। কিন্তু আমি কেতিয়াও কাম কৰিবলৈ সুযোগ পোৱা নাই। যদিও আজি কাম কৰিছোঁ এজ এ ডাইৰেক্টৰ ফাৰ্ষ্ট টাইম, ভাল লাগিছে সেইটো। আচলতে মোৰ মনত থকা এটা কনচেপ্ট মই এক্সিকিউট কৰিবলৈ চেষ্টা কৰিছোঁ। সহায় কৰিছে শ্বাইনীয়ে, বহুত টেলেণ্টেড AD এগৰাকী পাইছোঁ। আই এম ছ' হেপী টু হেভ হাৰ এজ মাই এছিষ্টেণ্ট ডিৰেক্টৰ। মোতকৈ বেছিহে জ্ঞান আছে তেখেতৰ। গতিকে লুকিং ফৰৱাৰ্ড, যাতে মানুহে গানবোৰ যি ধৰণে আদৰি লৈছে, এণ্ড সমান্তৰালভাৱে যাতে শ্বৰ্ট ফিল্মখন আদৰি লয়। এণ্ড ডলাৰ চেনেলটো খুব ৰিচ কৰি দিয়ক। ডলাৰ্ছ ডায়েৰী। আৰু অতি সোনকালে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। থেংক ইউ। অ'কে, এতিয়া ভিগুৱে শ্বট লৈ থকা মই আপোনালোকক পিছত দেখুৱাই থাকিম যে ভিগুৱে কেনেধৰণে শ্বট লৈ আছে। আৰু সঁচাকৈ ফাৰ্ষ্ট টাইম সি এজ এ ডাইৰেক্টৰ কাম কৰি আছে, একদম লগা নাই, খুব ধুনীয়াকৈ কাম কৰি আছে। আৰু বহুত ভাল এগৰাকী অভিনেত্ৰী মধুস্মিতা বা। আচলতে বহুত বছৰ আগত আমি একেলগতে কাম কৰিছিলোঁ। আজি বহুত বছৰ পাছত বাক লগ পাইছোঁ। অঁ, আৰু আমাৰ আজি কেৰেক্টাৰটো সঁচাকৈ ইউনিক। আপোনালোকে যেতিয়া ষ্টৰিটো চাব গম পাব যে আমি প্ৰত্যেকজনে কেনেকুৱা ধৰণৰ ইউনিক এটা কেৰেক্টাৰ কৰি আছোঁ। চাব। চিনেমাটোগ্ৰাফাৰ অঞ্জনাটো হৈ গ'ল, মীৰাৰটো ল'ব লাগিব। এয়া আমাৰ চিনেমাটোগ্ৰাফাৰ খুব ধুনীয়া কৰিছে। মই আজি ফাৰ্ষ্ট টাইম কৰিছোঁ তাৰ লগত কাম, কিন্তু খুব ধুনীয়া কাম কৰি আছে। তাৰ শ্বৰ্টছখিনি চাই পেলাই আচলতে খুব ভাল লাগিছে। মৰম লগা শ্বাইনী আমাৰ AD এছিষ্টেণ্ট ডাইৰেক্টৰ, আৰু বিৰাট চিনচিয়াৰ। গোটেইটো বস্তু একদম কষ্টিউমৰ পৰা স্ক্ৰিপ্টৰ পৰা খুব চকু ৰাখে ধুনীয়াকৈ, গোটেই বস্তুটোত কনচিয়াছ। এতিয়া বাকী তাই ক'ব, বাকী তুমি কোৱা আজিৰ ষ্টৰিটোৰ বিষয়ে কিবা এটা। ষ্টৰিটো ছাৰপ্ৰাইজ। আশা কৰিছোঁ আপোনালোকে সকলোৱে চাই আৰু ভাল পায়। ইউনিক ষ্টৰি, ইউনিক ষ্টৰি। এখেত বহুত বুঢ়ী হৈছে। হাঁহিব আপোনালোকে চালে। মোক যিটো কৰিছে নহয় ভিগুৱে, আৰু যিটো কেৰেক্টাৰ কৰিছোঁ, এতিয়া মই যদি কৈ দিওঁ আপোনালোকক, তেনেহ'লে কাহানী কা টুইষ্ট কমপ্লিটলি গুচি যাব। মই খালি কৈ দিছোঁ মোৰ ক্লাছ 8ত পঢ়া ছোৱালী দেখাইছে, আৰু বাকীখিনি নকওঁ। বাকীখিনি আপোনালোকে চালে গম পাব। আমাৰ বাবলিদাৰ বাবে আজি আমি সঁচা যি লাগে আমাক তাকে গোটেই বাবলিদাৰ ওচৰতে আমি বাবলিদা মোক এইটো লাগে, বাবলিদা মোক সেইটো লাগে, চবেই আমি আজি বাবলিদাৰ মাথাটো বেয়া কৰি দিছোঁ। চাবলৈ পাব আপোনালোকে ইয়াৰ মাজতে। মই গোটেই ঘৰটোৰ মাজত দেখাই লওঁ, ইমান ধুনীয়াকৈ সজাই থোৱা ঘৰ, চব শ্বুটিং হৈ আছে। আৰু এইটো চাওক, এইটো পাকঘৰ আমাৰ। ইয়াতে আমাৰ আজি লাঞ্চ বনোৱা হৈছে, চব ধুনীয়াকৈ বনোৱা হৈ আছে। এয়া মাছৰ আঞ্জা বনি আছে ধুনীয়াকৈ। এয়া যাৰ যি মন গৈছে, ইয়াতে কফি, ইয়াতে বুট, আমি খালোঁ অলৰেডি বুট। আৰু আজি আমাক টেষ্টিকৈ বনাই খুৱাই আছে এই দাদাজনে। আজি পাকঘৰৰ দায়িত্ব কমপ্লিট তেওঁ গোটেইখিনি বনাই আছে। সৰু মাইনাজনী স্কুল ড্ৰেছ পিন্ধি বহি আছে। এয়া তাৰপিছত ইয়াতে মাইনাজনীৰ মা, ইয়াতে সৰু কেঁচুৱা এজন শুই আছে, চাওক মুখখন ঢাকি দিছে।
কেঁচুৱা লুকাইছে। এইটো হৈছে আমাৰ মৰমৰ কিশোৰ। তাৰ অৱস্থা একেবাৰে বেয়া। শচীনে কালি গোটেই ৰাতি নচুৱাই গোটেই এনাৰ্জি শেষ কৰি দিছে। এতিয়া তাৰ অৱস্থা বেয়া হৈ গৈছেগৈ। শ্বট দিছে আৰু আহি শুইছে। চাওক বাচি আছোঁ কাৰণে আৰু ইনডোৰ কাৰণে বাচি আছোঁ তাৰ বাৰু অকণমান ফাটা নাই কাৰণ এচিত আহি ধুনীয়াকৈ চাওক আজি আমি কিমান ফেচিলিটি ধুনীয়াকৈ কৰিছোঁ। ভৃগু কাশ্যপে ধুনীয়াকৈ আমাৰ এচি ৰুমত একদম পূৰা ৰেষ্ট ল'বলৈকে ধুনীয়াকৈ কৰি দিছে। আচলতে ঘৰটো সঁচাকৈ ধুনীয়া। আৰু মোৰে বাৰু হা ঘৰটো মোৰে এইটো সি এই জাষ্ট ৰিচেণ্টলি আজিয়ে লৈছে, যাৰ বাবে মানে আমি এইটো চেলিব্ৰেশ্যন কৰিছোঁ শ্বুটিংটো কৰি পেলাই যে যিহেতু শ্বুটিঙৰ মানুহ প্ৰথম শ্বুটিঙতে দিব লাগিব। ক্লজটো ফোনটো কাটিব আমাৰ ডাইৰেক্টৰে সকলো কাম নিজে কৰে, কাৰোলৈ ৱেইট নকৰে। এতিয়া জোন ক্লিয়াৰো নিজেই কৰিছে। ইনফেক্ট কালি আমাৰ শ্বুটিঙত লাইটো ধৰিছে বেচাৰা। চব কৰিছে নিজৰ প্ৰডাকশ্যনৰ। একশ্যন ডাঙৰ বা আজি মোৰ বয়ফ্ৰেণ্ডৰ বাৰ্থডে, কেক এটা বনাই দে না। মোৰ টাইম নাই। কিয় এনেকুৱা কৰ? তোৰে ভনী যোৱাৰ বাৰ্থডে, দে না বনাই। হ'ব দে, ডিটেইলছ আৰু কণ্টেণ্টটো পঠাই দে মোক। মোৰ বেলেগ এটা কল আহি আছে। হাঁহি। অ'কে দি আছো দেই। পাইছ বস্তুটো পাই গ'লো ভালকে। মোবাইলটো টিপি পেলাই আৰম্ভ কৰ যাতে তোৰ কণ্টেণ্টটো পঠিয়াওঁ, তাৰ নামটো পঠিয়া। হাঁহি কেতিয়া পাইছ কেকটো? কাটে পাইছ। আমাৰ জান কলিজা। এয়া হ'ল ৰিয়ান, খুব ধুনীয়াকৈ মেকআপ কৰিছে। আজি আমাক চবকে ধুনীয়াকৈ সজাই পেলাই দিছে। আৰু তাৰ এটা পেজ আছে, পেজটোৰ কথা কৈ দিয়া। ডাংকাটি বুঢ়ীক চাব কেনেকুৱা বা চিনিয়ে নাপাব। এই ডাংকাটিজনীয়ে যে তাই চবে আউটডোৰ কৰি আহিছে। আউটডোৰ কৰি আহি অকণমান ৰেষ্ট লৈছে চবে। খানা চলি আছে। মই দালি আনিছোঁ, দালি আৰু আলু ভাজি। জলকীয়া পালে ভাল আছিলে। কেতিয়া বনালে? এতিয়া আমাৰ মাজত আছে গীতু দা। আমাক খুব হেল্প কৰি আছে। গোটেই কামটোত ৰাতিপুৱাৰ পৰা লাগি আছে। আমাক একদম ধুনীয়াকৈ গাড়ীত লৈ অহা মেলা, দৌৰা দৌৰি গোটেইখিনি প্ৰডাকশ্যনৰ চম্ভালা গোটেই কাম কৰি আছে। এট লাষ্ট এতিয়া যাবলৈ ওলাইছোঁ। গোটেই বেগ চেগ ভাঙি মেলি ৰেডি। আমাৰ মেকআপ আৰ্টিষ্টৰো পেকআপ গোটেই যাবলৈ লৈছে। চব ভাগৰুৱা। চাওক এতিয়া ৰাতি অলম'ষ্ট 10টা বাজিলে। অ'কে এতিয়া চব মেকআপ উঠোৱা নাই, যাবলৈকে সি ৰখি আছে। দলাবা বলক বুলি কৈ আছে। যে আমি গোটেই লাগেজ চাগেজ দেখিছে নহয়, গোটেই ৰেডি কৰিছোঁ। 6টা বজাত ইমান ধুনীয়াকৈ দিছে। চাওক থেংক ইউ বা। একদম একচিকুটো বেয়া হোৱা নাই, মেকআপ ফাটা নাই, খুব ধুনীয়াকৈ বহি গৈছে মেকআপ। আৰু কালিও আমি লগ পাম। এট লাষ্ট এতিয়া ঘৰ আহি পালোঁ। তেতিয়া একদম জোৰে কথা পাতিব পৰা নাই, কাৰণ শ্বট চলি থাকে, ভালকৈ কথা পাতিবলৈ দিগদাৰী হয়। কেনেকুৱা ৰিলেক্স লাগিছে আপোনালোকক কৈ বুজাব নোৱাৰিম। এতিয়া মেকআপ উঠাম, কাৰণ কালি ৰাতিপুৱা 7টা বজাতে মোৰ কল টাইম।
আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ কাৰণ এতিয়া মই ফ্ৰেছ হ'ম ফ্ৰেছ হৈ পেলাই মই ডিনাৰ কৰিম আৰু সোনকালে শুই যাম কাৰণ কালিও শ্বুটিং আছে কালি যিহেতু শ্বুটিং আছে তো মই এতিয়া সোনকালে ফ্ৰেছ হৈ ল'ব লাগিব গতিকে আপোনালোকে দৌলাছ ডায়েৰী চাই থাকিব আৰু বহুত ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম মই দিনটোত যেনেধৰণে শ্বুটিং কৰি থাকোঁ সেইবোৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈকে নাপাহৰিব লগতে টিংকে বেল আইকনটো যে আছে সেইটো টিপি দিব তেতিয়া আপোনালোকে ভিডিঅ'ছখিনি এলাৰ্টটো পাই থাকিব গতিকে আজিলৈ বিদায় লওঁ বাই বাই